फ्रेंड्स गुड मॉर्निंग आपनालोक सकलोके स्वागतम जनाइছো मोर अन्य एटी भिडिओলৈ आशा करो आपनालोके भिडिओটো चाइ ভাল পাব আগন্তুক ভোগালী বিহুৰ আগতীয়াকৈ आपनालोকক শুভেচ্ছা জনাইছো মোৰ ফালৰ পৰা তাকে চাই থাকিব ভিডিঅ'টো এয়া মালপোৱাৰ কাৰণে মই ঢেকি দি আছো এফালে মাইনাই চালি আছে মই ঢেকি দি আছো এফালে আছে খৰি মেজি জ্বলাবৰ কাৰণে ইয়াত লাইট ৰাখিছে দিছো এফালে এয়া চালি আছে জনাই নজনাই ঘুৰাব ভালকে না জানো দেই এফালে মইও অলপ চালি মেলি সহায় কৰি দিছো কাটি লওঁ এয়া মিহিকা কাটি লৈ গুৰখিনি উতলাই লওঁ উতলাই কি কৰো চাই থাকিব ভিডিঅ'টো শেষলৈকে এতিয়া মই মালপোৱা বনাবৰ কাৰণে খেদি পিঠা লৈছো ইয়াত অকণমান নিমখ ছটিয়াই দিছো আৰু দিছো অকণমান চৌদা খোৱা চৌদাটো এইখিনি গুৰ উতলাই লৈছো এইখিনি গুৰ উতলালে অলপ ঠাণ্ডা কৰি লৈছো এতিয়া ইয়াত অলপ অলপকৈ মিলাই দিম এনেকৈ এইখিনি মিলাই লওঁ অলপ অলপকৈ মিলাই লৈ মই লৰাই আছোঁ ৰেডি কৰি থৈ দিম এইখিনি গুলিলোঁ গুলি এতিয়া আধা ঘণ্টামানৰ কাৰণে এনেকৈ ঢাকি থৈ দিম তাৰপিছত বনাম ইমানটো জোখত ৰাখি থৈছোঁ অলপ সময়ৰ কাৰণে আধা ঘণ্টামানৰ কাৰণে ৰাখি দিম তাৰপিছত বনাম এইফালে বনাই আছোঁ তেল পিঠা মাজত তিল ভৰাই এইফালে আমাৰ মালপোৱা বনি আছে লাগি ভাগি বনাই আছোঁ দুইজনীয়ে ওচৰতে ল'ৰা ছোৱালী হালো বহি আছে আজি এইখিনিয়ে বনাই মেলি ৰেডি কৰিলোঁ এইফালে তিলৰ লাড়ু কমকৈ বনাইছোঁ খোৱা মানুহ নাই এতিয়া ভাতটো খাই লওঁ দুপৰীয়াৰ ভাত এয়া চব্জি এইফালে আঞ্জা মাছৰ ভাতটো খাই লওঁ এয়া মুনুৱে মই ভাত খাই আছোঁ এয়া ৰ'দত বহি বহি ঠাণ্ডা দিন ভাত কিহে খাইছা কোৱা মাছ আৰু কি মাছ আৰু পাচলি সন্ধিয়াৰ সময় আমি চাহ তাহ খাই মেলি আজৰি হ'লোঁ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ আকৌ এটি নতুন ভিডিঅ'ত পুনৰ লগ পাম তেতিয়ালৈ বাই বাই